Hello everyone, welcome back to my YouTube channel. আৰু আজি আমি আপোনালোকক দেখুৱাম যে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কিহে কৰিলোঁ। আমাৰ বাবাৰ ফেভৰেট ফুলা ফুলা পুৰি আৰু ঘুগুনি খাই আছে। আৰু মোৰ কাৰণে এয়া মই খাম। আৰু মোৰ মানুহজন ভিডিঅ' কলত আছে। আজি আপোনালোকক এটা ধুনীয়া কচুৰ ৰেচিপি দেখাম। কচুৰ ডালখিনি বুটৰ লগত। কচুৰ ডালখিনি ধুনীয়াকৈ চুচখিনি গুচাই লৈ গৰম পানীত প্ৰথমতে বইল কৰি লৈছে। ধুনীয়াকৈ হাফ বইল কৰি লয়, অলপ নিমখ দি লৈ ঢাকি লৈ বইল কৰি লৈছে। বইল কৰি লৈ হাফ বইল হোৱাৰ পিছত এটা ফুটা থকা খৰাহীত কচুখিনি কাঢ়ি লৈছে। পানীখিনি ধুনীয়াকৈ টুকালৈকে ধুনীয়াকৈ পানীখিনি টুকি লৈছে। টুকি লৈ এতিয়া অন্য এটা কেৰাহীত মিঠাতেলখিনি গৰম কৰি লৈছে। মিঠাতেলখিনি গৰম কৰি লৈ তাত দিবৰ কাৰণে তেজপাত, কেঁচা জলকীয়া, থেতালি লোৱা নহৰু আৰু পাঁচফোৰণ আৰু তিয়াই থোৱা বুট। প্ৰথমতে তেজপাত দি দিছে। তেজপাতখিনি অলপ ফ্ৰাই হ'ব দিছে। তাৰপিছত ইয়াত পাঁচফোৰণখিনি এড কৰি দিছে। ধুনীয়াকৈ পাঁচফোৰণখিনি এড কৰি লৈছে। অলপ পাঁচফোৰণখিনি ফ্ৰাই কৰি লৈ ইয়াত হালধি আৰু নিমখ এড কৰি দিছে। এতিয়া ইয়াত থেতালি লোৱা নহৰুখিনি, জলকীয়াখিনি ধুনীয়াকৈ দি লৈ ফ্ৰাই কৰিছে। ফ্ৰাই কৰি লৈ যোনখিনি কচু আছিলে বইল কৰি লোৱা কচুখিনি ইয়াত ধুনীয়াকৈ কচুখিনি দি দিছে। কচুখিনি দি লৈ এতিয়া ধুনীয়াকৈ কচুখিনি ভাজি লৈছে। ঢাকি ভাজি থাকিব। খাবলৈ বৰ টেষ্টি হয়। তাৰপিছত ইয়াত ঘৰতে পিচি লোৱা জিৰা গুড়িখিনি এড কৰি দিছে। এড কৰি লৈ ধুনীয়াকৈ ভাজি লৈ তিয়াই থোৱা বুটখিনি তাত দি দিছে। তিয়াই থোৱা বুটখিনি দি লৈ এতিয়া ধুনীয়াকৈ ভাজিব। এতিয়া ইমানখিনি দেখিছে, যেতিয়া বস্তুটো বনাই কমপ্লিট হ'ব তেতিয়ালৈ অকণমান হৈ পৰিবগৈ। এয়া মা দেখিছেনে, ধুনীয়াকৈ একদম পূৰা বনাই আছে। এয়া মই আৰু মোৰ ভণ্টি দুইজনীয়ে চাই আছোঁ মায়ে কেনেকৈ মানে শিকিছোঁ। এয়া ঢাকি দিছে। ধুনীয়াকৈ ঢাকি ভাজি থাকিব এতিয়া মায়ে। খাবলৈ খুব টেষ্টি হয়। এয়া দেখিছেনে ইমানখিনি আছে। যেতিয়া বনাই কমপ্লিট হ'ব একদম নাইকিয়াই হৈ যাব গোটেইখিনি। আৰু মই গা ধুই আহি লৈ অলপ ভিডিঅ' কৰিছিলোঁ, তাৰে ক্লিপ এখন লগাই দিছোঁ আপোনালোকক। পাৰিব আমাৰ লগত। এইটো মোৰ ভাইটি। আপোনালোকৰ কাম কৰা ছোৱালী লাগিলে ক'ব দেই, আমাৰ ঘৰলৈ আহি থকা ছোৱালীজনীকে পঠিয়াই দিম। কাৰোবাক লাগিলে খালি বৰ দাম লয়। 300 টকা বুলি ক'লোঁ হাজিৰা। 300 টকাত নেমানে, বেছিকৈ থাকে। বেছিকৈ এতিয়া লাগে। আপোনালোকে আকৌ এডজাষ্ট কৰি ল'ব। আমি বাৰু যেনে তেনে কৰিছোঁ এডজাষ্ট। এজনী আকৌ আমাৰ ঘৰত কাম কৰা ছোৱালী, 300 টকা হাজিৰা লাগে, বহুত দাম। আমি যেনে তেনে এডজাষ্ট কৰিছোঁ। আপোনালোকে এডজাষ্ট কৰি যদি ল'ব পাৰে মাতিব পাৰে, মোৰ লগত কণ্টেক্ট কৰিব, পাই যায়। কাপোৰ এযোৰ লৈছিলোঁ, এইক চিলাবলৈ দিলোঁ। এটা ব্লাউজেই হয় নে পেটিকোটেই হয়, ভগৱান বিষ্ণুৱেহে জানে আৰু দেই। কচু ঠাৰি যে আছিলে এইখিনি ভাজি এয়া এতিয়া ৰেডি হৈ গ'ল এইখিনি খাবৰ কাৰণে।